गाइस वेलकम टू माय यूट्यूब चैनल मिस्टर मिंटू गाइस आज धमाका भिडिओ बोले जाइছে আজি बोले जाइছে गाइस कथाলৰ চ্যালেঞ্জ আপোনালোকে যেন থাম্বনেল চাই গমে পাইছি আজি এটা ধমাকা কঁঠালৰ চ্যালেঞ্জ হ'ব যাইছে আমাৰ লগত এন্দেছে গাইস 6 জনৰ চ্যালেঞ্জ তো পুৰস্কাৰটো এটাই দিছো গাইস পুৰস্কাৰটো মানে ইমান ধনী নহয় না আমি গাইস এখানে এটা স্প্ৰাইট দিছো আৰু জুনি জিতবা পারে তাক স্প্ৰাইটটো দিয়া হ'ব তো ভিডিওটো একেলগে চাই থাকিব তো আমি এটা কঁঠালটো ৰেডি কৰি কোৱা মানে 15 কা দিম 3 মিনিট টাইম জুনি বেছি খাবা পারে আৰু তাক মানে এই পুরস্কার দিয়াবো তো বলক গাইস ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব বলক গাইস কঁঠাল ৰেডি কৰিছে মই গলা নাললো আৰু চ্যালেঞ্জ নকৰো মই ই কৰিব আৰু ই কৰিব তো পুৰা ধমাকা চ্যালেঞ্জ হ'ব ইয়া কঁঠাল পুৰা একদম পুকছি দেখছি না গাইস পুৰা মানে পুৰা যা হেৰিটো কৰিলি হল চ্যালেঞ্জটো কৰিলি হল কাটিলো তো কালি আহিছে ধমাকা ভিডিও একদম গাইস মানে একদম পুৰা ধমাকা ভিডিও আহিছে কঁঠালৰ চ্যালেঞ্জ পুরস্কারটা আপনারা কিজানি দেখিছুৱে এই পুরস্কার গাছ পৰিছে বতাহতে এই চাব পাৰে পুরস্কার পৰিছে তে চেজ দেই গাইছ যে ধছলু মইকে ধছলু পৰিছে গাছ কি আমাৰ খাখৰি লাৰি কেনে হাত ধৰা কঁঠাল লাৰিব আছিল কোনি খাব যাৰ কঁঠাল গাইছ দেৰে দাৰি পকপুৱে কেইদিন হল মানে চুৰ কৰা কঁঠাল কিনি আনা কঁঠাল নহয় আমি চুৰ কৰি কেনে মানে জংঘালত লুকাই থৈ দিছিলো চুৰ কৰি খাওঁতে বেলেগ কথা চুৰ কৰি খা মজাটোৱে বেলেগ গাইছে তে পুৰা একদম গাছ চাছ আছে কঁঠালো গাছ চাছ আছে বঢ়িয়াকৈ চুৰ কৰিছোঁ আমি চুৰ কৰি লুকাই থৈ দিছোঁ আজি মানে কালিয়ে বুকছিল কালি চ্যালেঞ্জটো কৰিম বুলি ভাবিছিলোঁ চ্যালেঞ্জটো কালি নহ'লে আজি হ'ল সেইকাৰণে মানে গাছ কঁঠালটো পুৰা পকি গৈছে পুৰা মানে কঁঠাল জাল ভাগাত লাগিছে আমাৰ ততলাত আমি কঁঠাল ভাগি আছে দেখছি আপোনালোকে দেখছি নে গাইছ 15 কঁঠাল ইন্দে পুৰা চাৰো খাব জুনি পাই ইমানে পালা কঁঠাল ইন্দে বঢ়িয়াকৈ ভাগা হৈ গ'ল 15 কা মানে গাইস এটা চলিক মানে পানী ইনবে খেতে দিছো পানীটো আনলি আমি চ্যালেঞ্জটো স্টার্ট কৰি দেও না কি ক তই কি বিৰতলা হাতত আঠা লাগবে কঁঠালত আঠা থাকে গাইস কঁঠালত আঠা নাকতে কি দেখুৱাই একডাল ফেল দিছো ক'ত গেলে পানীত তলত দিছি তো এগলা আঠা আছে দুনিয়াৰ কঁঠালটো মানে আমি লাৰ নাই ই লেত্ৰা আমাৰ সব বুচাই এই লেত্ৰাকে লাৰবা দিছো এই লেত্ৰা দিছো সব খাবা দিলি কিন্তু এক দিয়া নাই পুৰা একদম শিখৰ খাই খাক তো গাইস মানে শিখৰ খা আছে চা শিখৰ নি দেখি দিছো এই দাঁত চা গাইস দাঁত শিখৰ খাই কিনে কি অৱস্থা আছে হলে শিখৰ খাই গাইস আমি না হয় পানী লৈ আহিবলা ই চ্যালেঞ্জটো আমি স্টার্ট কৰিম কি খাইতো খেলা খেলো আৰু পুৰস্কাৰ লো এটা টাইমটো কলি হল ৰেডি সবয়ে একদম 3 মিনিটত 15 কা কোনি ফাস খাই খাবারে ৰে যে গুটিটো কিন্তু নিজৰ গুটি নিজে হিসাব করবি পিছত কম হলি কিন্তু এতে আকো নাই গাইস ততলাৰ আমি পুৰা মাৰিছে ততলা গুটিটো ভালকে থবি কাৰণ পিছত পস্তাবি নলবে গুটিটো ভালকে নথলি গাইস পুৰা দে গাইস খেলা জোৰদাৰ তাৰে ততলাৰ এটা গুটি নহয় দে সৰু গুটিটো নহয় তাৰে দুটা গুটি আছিল গাইস খেলা জোৰদাৰ পুৰা মানে গাইস কঁঠালটো অলপ মানে গাজা মাছি সজা কথা লৈছিল না সেইকাৰণে একদম আমাৰ ততলাৰ মোৰ হলে দিওঁ গাইছ কি কম তো গাইছ ইমানে হাঁহিছে পানিছমেণ্ট নাই না পানিছমেণ্ট থাকিলে ভাল হ'ব পানিছমেণ্টটো নেদাওঁ নেক্সট খেলাত আমাৰ পানিছমেণ্ট হ'ব গাইছ পুৰা লাগিছে গাজা ৰাখবই গাজবই কঁঠাল এমান দিন হৈছি সজা কঁঠাল পুৰা একদম জবৰদস্ত খেলা চলিছে ততলাই পুৰা লাগি গেছি গুটিগিলা ভালকে থবি তো গাইছ 1 মিনিট গেলে 1.5 মিনিট গেল পুরা একদম খেলা চলিছে ততলাৰ মোৰ আৰু 4 ক আছে গাইস ইয়াৰো 4 ক এর 5 ক আছে তাড়াতাড়ি কোনি ফিনিশ কৰিব পাৰে তো গাইস দে তাড়াতাড়ি वो ये खेला শেষ হব কিন্তু আর বেশি টাইম নাই
ততলাৰ আমি জিতপা কাৰণে পুৰা একদম সাজু হৈছে স্প্ৰাইট খাব কাৰণে তো গাইছ ই মানে হাঁহিছে কিবা হাঁহিছে এইটো গম নাপাওঁ হাঁহি থাক দেই ততলা তাড়াতাড়ি আৰু এক আছে ততলাৰ ये गाइस ततला नम्बर सब पारिसी ए बगे यार हरले गाइस हरले दे त्यो गाइस इ माने भूमि কৰি দিছি यार इटा नहे इ कैंसिल गेल गाइस ते गाइस माने আমার জয় গাল ই মানে গাইস গিলবে পার না এটা দে আমার খাবারি কে নরা নরা কে পারি নরা ই জয় গেল না এটা ই ফার্স্ট খাইতলে গাইস তো গাইস কি বাগে খাইতলে ই মানে পারে না ইও পারে না এর টু তুই পুরা একদম জয় গেল জবসার ওই জয় সিলিভার জয় গেল এটা আমার পুরস্কারটো দিব ই পুরস্কারটো দিলি আল্লাহ পুরস্কারটো এই লবা কানে গানে মানে গাইছি কললিতিয়া দে পুরস্কারটো র তন্দে সাইডো হাত চাপৰি মাৰি দিবি দে যা তো পুরস্কারটো দি দিলা ইয়া পাই গেলা গললিতিয়াই কেনে লাগছি পুরস্কারটো পাই ভাল লাগছে আৰু আগত আৰু পিছত চ্যালেঞ্জ হলি গাইস গললিতিয়া জিতকো আশা দেখিল মো কৰিম এবাৰ নেক্সট চ্যালেঞ্জ মো কৰিম তো আজিৰ খেলা শেষ কি কবি লাষ্টত কি কবি চ্যানেলটোৰ কথা তো গাইস মানে 6 মাহ মান মুৰত ভিডিও দিলো আপোনালোকে এইটো ভিডিও চিডিও পাৱাই নাই বহুত দিন হল তো অলপ চ্যানেল সাবস্ক্রাইব কৰি দিব গাইস চ্যানেলটো শেয়ার কৰি দিব তো আজি ভিডিওটো এখানে আছিল তেতিয়ালে ধন্যবাদ জয় আখাম আৰু নেক্সট ভিডিওত লগ পাইছো অতি সোনকালতে কিবা চ্যালেঞ্জিং ভিডিও নাই গাইস মানে বহুত দিনৰ মূৰত ভিডিও বনালে না কথা গিলা ভাল মানে পাৰি কিছু গিলা কিংকে কি কৰে তো গাইস আজি ভিডিওটো এখানে আছিল তেতিয়ালে বাই বাই ধন্যবাদ জয় আখাম